নমস্কাৰ, মই ৰাজীৱ শৰ্মা। মোৰ গাঁও কবিকাৰা, পোষ্ট অফিচ জলাৰাম চৌকা, জিলা দৰং, অসম। মই সৰুৰে পৰা সমাজ সেৱাৰ প্ৰতি এটা ধাউতি ৰাখি জ্যোতিষ চৰ্চা 2005 চনত নৱবৰ্ষ জ্যোতিষ গৱেষণা পৰিষদ প্ৰকল্পৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান সমাজ তথা নতুন প্ৰজন্মৰ যুৱ সমাজৰ মাজত জ্যোতিষ চৰ্চাৰ মাধ্যমেৰে আধ্যাত্মিক দিশটি আগুৱাই নিয়াৰ সুপ্ৰচেষ্টা আগবঢ়াইছোঁ। জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে বিভিন্ন দিশত গ্ৰহ নক্ষত্ৰৰ কথা ৰাখি পজিটিভ এনাৰ্জিৰ মাধ্যমেৰে আমি জ্যোতিষ চৰ্চা কৰিছোঁ যে এইবেলি 1943 শকাব্দ চলিছে আৰু ভাস্কৰাব্দ 1428 এই ভাস্কৰাব্দৰ এই বহাগ মাহটোত সদায় মানুহৰ মনটো ৰঙিল, সপোন, উদ্যমী কিয় হয়? ইয়াৰ কাৰণ চাইণ্টিফিকভাৱে বিজ্ঞানসন্মতভাৱে আৰু জ্যোতিষ শাস্ত্ৰৰ মতে ৰবি গ্ৰহটো তুংগী অৱস্থাত থাকে। ৰবি সদায় পোহৰ দিয়ে। পোহৰ দিলে মানুহৰ মনত নতুন চিন্তাধাৰাবিলাক, উচ্চ চিন্তাধাৰাবিলাক আহিবলৈ সজাগ হয় আৰু ডেকা গাভৰুবিলাকে মনবিলাক ৰঙিল হয়। এইবেলি গ্ৰহচক্ৰ অনুসাৰে শনি গ্ৰহ ৰজা আৰু মংগল গ্ৰহ মন্ত্ৰী। শনি গ্ৰহৰ ন্যায়াধীশ হিচাপে থাকিব আৰু মংগল সেনাপতি ৰূপত থাকিব। এই শনি আৰু মংগল থাকিলে ৰোগৰ আকাংক্ষা আহে। শনি মংগল দুৰাৰোগ্য ৰোগৰ কাৰণে বিশেষভাৱে কষ্টত পৰিব পাৰে বয়সীয়াল লোকসকল। সেয়ে শনিবাৰে দক্ষিণাকালী মন্দিৰ যাব লাগে আৰু লগতে মংগলবাৰে বগলা মন্দিৰ যাব লাগে। বয়সীয়াল মানুহখিনিয়ে সদায় দক্ষিণাকালী আৰু বগলা দেৱীক আৰাধনা কৰিলে নিশ্চিতভাৱে এই ৰজা মন্ত্ৰীৰ অশুভ ফলবিলাক নিশ্চিতভাৱে এইবাৰ শৰীৰৰ পৰা নাইকিয়া হ'ব। স্বাস্থ্যৰ মুৰব্বী হিচাপে ৰবি গ্ৰহক সদায় প্ৰাৰ্থনা কৰিব লাগে, সূৰ্য প্ৰণাম জনাব লাগে। আৰু আজিয়ে আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে বিদ্যাৰ্থীবিলাকক সদায় পূবৰ দিশত মুখ কৰি পঢ়িবৰ কাৰণে আবেদন জনাইছোঁ। আৰু সদায় বিদ্যাৰ টেবুলখন উত্তৰ পূবত হ'ব লাগে আৰু পঢ়াৰ সময়খিনিত অকণমান সময় মেডিটেশ্যন কৰিব লাগে। আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ অংক বিভাগটোত অকণমান অসুবিধা হয় তেওঁলোকে গুড়া জালুকৰ লাল চাহ খাই অংক কিতাপখন পঢ়িলে নিশ্চিতভাৱে সবল হ'ব। আৰু সদায় বিচনাত পঢ়িব নালাগে। বিচনাত পঢ়িলে আমাৰ যিসকল আগৰ পুৰণা মানুহখিনিয়ে সদায় কয় বিচনাখন বাঢ়ি বুলি কয়, বাঢ়ি বিচনাখনত পঢ়িলে সৰস্বতীৰ বাসস্থান নাথাকে। সেইকাৰণে বিদ্যাৰ টেবুলখনত পঢ়িলে সদায় নিশ্চিতভাৱে আমি আগুৱাই যাব পাৰিম তাৰো আশা ৰাখিছোঁ। আৰু সদৌতি শেষত আপোনালোকৰ সকলোৰে এই নতুন বছৰটো মংগলময় হওক তাৰে কামনা কৰিছোঁ। এই মংগলময় হওক, ভৱিষ্যতৰ দিনত আমাৰ অসমৰ সম্পদসমূহ বিনাশ নহয়, শুভ দৃষ্টি কৰি পৰিয়ালবিলাকৰ ঘৰত নতুন নতুন এই ভাল ভাল খবৰবিলাক আহক। আমাৰ অসমৰ বিশ্ব দৰবাৰত অসমৰ প্ৰতিজন অসমীয়াই যাতে বিশ্ববাসীৰ মাজত সদায় উচ্চ স্থানত থাকিব পাৰে তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই 1943 শকাব্দৰ এই 1428 ভাস্কৰাব্দৰ এই নতুন মাহটিৰ লগতে বছৰটি সৰ্বাংগীনভাৱে উন্নতি প্ৰদান হওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখি মই আপোনালোকৰ পৰা বিদায় দিছোঁ। ধন্যবাদ। জ্যোতিষ শাস্ত্ৰৰ কিতাপ হিচাপে মই 2005 চনত জ্যোতিষ সাৰনাথ উপাধি প্ৰাপ্তি হৈছিলোঁ আৰু 2012 চনত কামাখ্যা গুৰুকুল সেৱাশ্ৰম তৰফৰ পৰা কামাখ্যা ৰত্ন আৰু কামাখ্যা তিলক 2013 চনত আৰু লগতে অসম সাহিত্য সভাৰ পৰা 2020 চনত সমাজ হিতৈষী বঁটা আৰু সমাজ সেৱক বঁটা আমাৰ অসম সাহিত্য সভাৰ তৰফৰ পৰা আগবঢ়াইছে। এই মৰম আগবঢ়াইছে সাহিত্য সভাই। আৰু লগতে সংস্কাৰ ফাউণ্ডেশ্যন দৰঙৰ পৰা অসম জ্যোতিষ ৰত্ন বঁটা পোৱাৰ কাৰণে তেখেতসকলে আমাক আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আৰু জ্যোতিষ সম্ৰাট উপাধি প্ৰাপ্তি আমাৰ জ্যোতিষ সমাজৰ তৰফৰ জ্যোতিষ শাখাৰ তৰফৰ পৰা আহিছে আৰু জ্যোতিষ শাস্ত্ৰী আমাৰ জ্যোতিষ শাখাৰ তৰফৰ পৰা আহিছে। আৰু আজীৱন প্ৰমাণপত্ৰ অসম জ্যোতিষ সভাই আমালৈ আগবঢ়াইছে। আৰু লগতে কামাখ্যা ৰত্ন আৰু জ্যোতিষ ৰত্ন আৰু গ'ল্ড মেডেলিষ্ট হিচাপে আমাৰ কামাখ্যা গুৰুকুল সেৱাশ্ৰমে আমালৈ পঠাইছে। আৰু লগতে 2020 চনত অসমৰ আগশাৰী অনুষ্ঠান আহৰণ গোষ্ঠীয়ে অসম গৌৰৱ ঘোষণা কৰিছে। অসম গৌৰৱ ৰত্ন আৰু লগতে অসম গৌৰৱ জ্যোতিষ ৰত্ন অসম গৌৰৱ ঘোষণা কৰি আমালৈ যি আগন্তুক আহি থকা ভৱিষ্যতৰ দিনত যি সাহস আৰু প্ৰেৰণা
আমালৈ দিছে। আমি জ্যোতিষশাস্ত্ৰ সদায় অধ্যয়ন কৰিব লাগে। অধ্যয়ন কৰি আমি আজি শেষ হোৱা বুলি ক'ব নোৱাৰোঁ। অধ্যয়নৰ মাজেৰে সমাজখন আৰু জাতিটোক যাতে আমি ধৰ্ম নিৰপেক্ষভাৱে সকলোকে একে নিচিনাকৈ যি ধৰ্মত জড়িত থাকে সেই ধৰ্মকে আগুৱাই নিয়াৰ চেষ্টাৰে জ্যোতিষশাস্ত্ৰই সদায় সাহস, প্ৰেৰণা আৰু শক্তি দি জ্যোতিষে আগুৱাই নিয়াত সহায় কৰিছে। আৰু সদৌ ৰাইজক সেৱা প্ৰাৰ্থনা জনাইছোঁ আৰু আপোনালোকৰ এই অনুষ্ঠানটোকো সেৱা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে যি আজি আমাক এইখিনি কোৱাৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে পুনৰবাৰ ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰি আগন্তুক বছৰটো যাতে শুভ হয় তাৰে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। আৰু শেষত এটাই ক'ব বিচাৰিছোঁ, সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি মা পশ্যন্তু, মা কশ্চিৎ দুৰ্ভাগ্যং ভৱেৎ। কল্যাণমস্তু।